नमस्कार खुलुमबाय बयनिसिमबो आमी हिरिम्बा हालामारी बाथौ फोरबो फालिथाय आफादे इ भारत भारतम आमार एटु सेलिब्रेशन हबो आमी याते जापक जिलिका एनेका अनुष्ठानेरे याते आमी जोवाकालिर आमार इनिग्रेशन होइसे गेट पेन्डेल तार पिছত कालचारेल मंच आमार एक्स MCL जोवाकाली आइसिल देवेन बर आमार सन्दीप बसुमतारी एखेतসকলে जोवाकाली आइसिल आमार याते बाथौ पूजा सेलिब्रेशनर लगते आमी याते स्पोर्ट्स जेनेको कालचार এইবিলাক অনুষ্ঠান আমি ইয়াতে পাতে যেনেকুৱা যোৱাকালি ভলিবল কম্পিটিশ্যন হৈ গ'ল কাবাডী খেল কম্পিটিশ্যন হৈ গ'ল যোৱাকালি তাৰপিছত আমাৰ আবেলি ৰাতি আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কেছে ডেন্স কম্পিটিশ্যন হৈছে তাতে ঠিক তেনেকুৱা আমি যোৱাকালি মেগাজিন আমাৰ গোদান লামা এইটো আমি যোৱাকালি উদ্বোধন কৰিলোঁ সেই হিচাপে আমি এই অঞ্চলৰ সমগ্ৰ आमार गयबारी समष्टि प्लास आमार गरेश्वर समष्टि BTADर এই দুটা সমষ্টিৰ গোটেইখিনি বড়ো ৰাইজে বাথৌ পূজা কৰে ইয়াতে সবে আহে দলে বলে আহে মোটামুটি 10,000 মান মানুহ আমাৰ মুকলি সভাত হেৰি হ'ব থুবুৰ হ'ব ইয়াতে জমা হ'ব আমাৰ মুকলি সভাত আমি ইবাৰত আমাৰ BTCৰ সন্মানীয় চিফ হাগ্ৰামা মহিলাৰী ছাৰক আমি নিমন্ত্ৰণ জনাইছি এখেতে কনসেন্ট দিছি ইয়াতে এখেতে উপস্থিত হ'ব আজিও আমাৰ অসম বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী অলপ পিছতে আহি পাব 12টা বজাত এখেতে উপস্থিত হ'ব বুলি আমাক জনাইছে ঠিক তেনেকুৱা কাৰ্যসূচীবিলাক আমাৰ চলি যায় আছে আমি ভাবো এই অঞ্চলৰ আমাৰ এই সমগ্ৰ গয়বাৰী বা গৰেশ্বৰ বা এই আমাৰ এই BTD এলেকাৰ যাতে শান্তি হয় ইয়াৰ কাৰণে ইয়াতে আমি বাথৌ পূজা কৰা হয় ঠিক তেনেকুৱা আমি আপোনালোকৰ মিডিয়াৰ যোগেদি আমাৰ এই অঞ্চলৰ সবে ৰাইজক যাতে আমাৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসকলেও ইয়াতে ভাগ লয় শান্তিৰ কাৰণে ভাগ লয় আৰু শান্তিৰ কাৰণে আমি বাথৌ পূজাটো কৰা হয় কিমান দিনৰ কাৰ্যসূচী এটো 6 দিনৰ কাৰ্যসূচী আজি দ্বিতীয় দিন আৰু মোটামুটি 4 দিন আৰু বাকি আছে সাংস্কৃতিক সন্ধিয়া আছে আমাৰ ইয়াতে আমি গায়ক হিচাপে ৰৈচুমৈ আৰু লুচিতা আৰু ইলিছা এখেতসকলক মাতা হৈছে ইলিছাটো নামি দামী গায়ক বৰৰ ভাল পাৰফৰ্মেন্স কৰে এখেতে আমি ভাবো সফল হ'ব